guys, welcome to my channel Ankita. আৰু আজি মই পেহী আইতাহঁতৰ তাতে যাবলৈ ওলাইছো মানে মোৰ মাৰ পেহী হয় একদম ওচৰতে থাকে ঘৰৰ ওচৰতে থাকে তেওঁলোকৰ ঘৰত আজি মানে নাৰায়ণ পূজা আছে সেই কাৰণে যাবলৈ ওলাইছো মা আগতে গ'ল বাৰু এতিয়া মানে আমি যাম আমি আৰু ইমান আগতে যায়নো কি কৰিম সেই কাৰণে এতিয়া ৰেডি হৈ লৈছো এতিয়া যাম ভন্টি মই আৰু পাপা এইফালে তাই ৰেডি হৈ লৈছে হাই তাই বহুত দিন দেখা নাছিলে মানে বহুত দিন তাই ব্লগত ওলোৱা নাছিলে সেই তাই তাৰপিছত মোৰ বেবিকে হেয়াৰছ কেইটা আজি অকণমান টেম্পৰাৰী ষ্ট্ৰেইটনিং কৰি লৈছোঁ নহ'লে থিয় থিয় হৈ থাকে ন মানুহৰ ঘৰত যাব লাগিলে বেয়া লাগে আৰু এতিয়া যাম আৰু মই সালৱাৰ পিন্ধি লৈছোঁ মই দেখাই আছোঁ আপোনালোকৰ আউটফিটটো তো আজি আউটফিটটো ভাল লাগিছে নে জনাব বাৰু এইটো একচুয়ালি সালৱাৰটো একচুয়ালি সিলাইছিলো মানে বুটিক টাইপে হয় এখন দোকান তাতে সিলাইছিলো আৰু ধুনিয়া লাগে ইয়া হাতত এনেকুৱা আছে ডিটেইলিং ইয়াতে গলতো আছে নেকত ডিটেইলিং তাৰ পিছত আৰু ৰবা না বৰ ডিস্টার্ব কৰে জানানে ভন্টি আৰু মানে এটোৰ লগত পাটিয়ালা গ্ৰীন কালাৰ পাটিয়ালা পেন্ট আৰু চুৰ্ণীখন হেভি আছিল মানে পাৰ্টি ওয়্যাৰ আজি মই এটো লাইট লুক দিছো যেহেতুকে পূজা বেছি মানে হেভি ভাল নালাগে ন সেই কাৰণে অৰেঞ্জ কালাৰৰ লগত আজি মানে পেয়াৰ আপ কৰিছো এনে কিন্তু পেন্টটো ফুল পাটিয়ালা হয় বহুতখিনি কুচকুচ আছে আৰু ইয়েলো মানে সৰি গ্ৰীন কালাৰৰ ফন্টি ডিস্টার্ব কৰাৰ কাৰণে মোৰ মানে ডিস্ট্ৰেক্ট হৈ যায় গ্ৰীন কালাৰৰ বহুত ধুনিয়া হয় চুৰ্ণীখন মই কেতিয়াবা দেখাম বাৰু আপোনালোকক হেনেকে পিন্ধিলে আজি পিন্ধা নাই এতিয়া মানে আমি গৈ আছো আৰু লাইটটো মানে এই ফন্টি লাইট মাৰি আছে মানে হেয়া हेलो फ्रेंड्स आई एम अ लाइटमैन कभी कभार মানে দেখা না পাই ইমান আন্ধাৰ कभी कभार मैं कैमरामैन भी बन जाती हूँ पीछे पापा है पापा को भी लाइट नहीं दिखा सकते क्योंकि दो पीपल कवर नहीं होता है তিনটা আমি তিনটা আনে গৈ আছো আৰু মানে সেই ইয়াতে বাৰু সেই ষ্ট্ৰীট লাইট আছে তেতিয়া নাছিলে কাৰণে লাইট মাৰিব লগা হৈছে তো গৈ পেলাই আকৌ ব্লক কৰি মোৰ চকুটো একদম চকুত এতিয়া মানে সেই লাইট মাৰি আছে মানুহে ভাবিব কি হৈছে ইহঁতৰ কাৰ লগত কথা পাতি দেখিছে ক'ৰবাত ড্ৰেইনত সোমাম চাপা দেই ক'ৰবাত লাইট মাৰি এই আইতাৰ ঘৰত আহি গ'লো মানে পেহী আইতা মোৰ আৰু আইতাৰ ঘৰটো যে ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখে খাই দিছে আইতাই আৰু আইতাই আসাম ট্ৰিবিউনত কাম কৰে দেখাই দিলোঁ আজি এয়া এতিয়া ভোগ খাম নাৰায়ণ পূজাৰ ভোগ একদম মেইন এইটো আৰু মিছ কৰিব নোৱাৰি নাৰায়ণ পূজাৰ ভোগ এইফালে ভণ্টিও খাই আছে ভোগ ময়ো খাই লওঁ আইতাৰ ঘৰত আহি পালোঁ আৰু ইহঁত দুটা আহি কিনে বিচনাত বহিছে আৰু মানে আইতাহঁতৰ ঘৰত মানে এই বিচনা বা ঘৰটো ন বহুত ডিচিপ্লিন হৈ থাকে আমাৰ মানে দুজন ল'ৰা হয় মামা বুলি নকওঁ দিয়কচোন মানে মানুহ আছে মোৰ অলপ আনকমফৰ্টেবল ফিল হৈ যায় মামা বুলি নকওঁ মানে মোৰ বয়সৰে হয় সেইকাৰণে মামা বুলি নকওঁ আৰু দুটা ল'ৰা তথাপি মানে একদম ফিটিং হৈ থাকে আমাৰে কেতিয়াবা মানে বিচনাবোৰ একদম মানে লাৰু হৈ যায় মানে আমি আহি আছে এইফালে আমি মানে ভণ্টি আৰু মই ইমান মানে লেতেৰা কৰোঁ ন বিচনা একদম মানে মাজতে থুপুৰি হৈ থাকে বেড কভাৰ লাৰু হৈ থাকে বিচনাৰ বেড কভাৰ আমি এনেতে আছোঁ আৰু এতিয়া এইটো আমাৰ টেলেণ্ট সঁচাকৈ আইতাহঁতৰ ঘৰটো বহুত ডিচিপ্লিন হৈ থাকে সঁচাকৈ মানে পূৰা চিকচিকীয়া একদম বেড কভাৰ পূৰা ইস্ত্ৰি মৰাৰ নিচিনা হৈ থাকে একদম কি কিউট বেবি ঐনে ইমান কিউট টিকলু এইয়া সিফালে তাইক চিনি পাইছে আমাক চিনি পোৱা নাই চা মানে তাই সদায় লৈ থাকে ন সেইকাৰণে তাইক চিনি পাইছে আমাক চিনি পোৱা নাই একদম সৰু মইনা একদম সৰু এইয়া 10 মাহ হৈছে ঐনে হাই কৈ দিয়া হাই ফ্ৰেণ্ডছ কৈ দিয়া হাই ফ্ৰেণ্ডছ চিনি পাইছা মোক দা এয়া চাওকচোন এই তাইক টোপনি ভৰাই আছে তাই লৰি মোৰ চুৰ্ণীখন বেয়া হৈ আছে লোৱাত
একদম মানে লৰি লৰি টোপনি ওলাইছে আৰু এইফালে এই বহি আছে এইফালে তলত একদম মোৰ মোবাইলটো যদি পৰি যায় ন খতম চেচ মোবাইলটো যদি কিবা কাৰণত পৰি যায় নাই টিকলি মুখন কি আন্ডাৰ এটি ব্লগিং কৰিবা তুমি ব্লগিং কৰিবা আন্ডাৰ এজে মানে দেখাই নাই এইয়া তুমি ব্লগিং কৰিবা কৰিম বুলি কৈ দিয়া তাই কিবা চাই আছে তুমি কিবা চাই আছে এই ঘড়ীটো চাওকচোন ইমান ধুনীয়া লাগিছে একদম ট্ৰেডিশ্যনেল লুক এটা দিছে আৰু এইটো ইমান ধুনীয়া এইয়া আৰু এইবোৰ বস্তু ইমান ধুনীয়াকৈ ডিচিপ্লিনকৈ থৈছে ন আইতাই বাপৰি চব চাফা মানে অকণমানো ডাষ্ট নাই লেতেৰা নাই মানে ধূলি একদমেই নাই এখন বাৰাণ্ডা নাযাওঁ আৰু আন্ধাৰ হৈ আছে ঘড়ীটোৱে ধুনীয়া লাগিছে মই বেক কেমেৰা কৰি দেখাম বাৰু ইমান ধুনীয়া লাগিছে ঘড়ীটো চাব হা তাই এনেকৈ ঠিকে আছে হা আমি এতিয়া কাষত গ'লে তাই মুখখন আহা 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 নিজে কান্দিব আৰম্ভ কৰিছে আহা আহা কান্দে আমাক চিনি পোৱা নাই তাই কি হ'ব কি হ'ব হে গাইজ কালি মোৰ ভিডিঅ'টো এণ্ড কৰাই নহ'ল মানে আহি পেলাই ইমান ভাগৰ লাগিল আৰু 11টা মানত আহি পাইছোঁ সেইকাৰণে আৰু এণ্ড কৰা নহ'ল তো এতিয়া আজি নেক্সট ডে হয় আৰু এতিয়া মই কলেজ যাবলৈ ওলাইছোঁ তো ভাবিছোঁ ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ইফ ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বাই বাই